Hey guys, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো দহি বৰা। চাওকচোন মই কিদৰে দহি বৰা বনাও। আহক। হেল্ল' এভৰিৱান, আজি খুব গৰম পৰিছে আমাৰ ইয়াত, সেইকাৰণে মই ভাবিলোঁ দহি বৰা কেইটামানকে বনাওঁ। দহি বৰাৰ কাৰণে মই প্ৰথমে মগু দাইল কেইটামান তিয়াই থৈছিলোঁ। হয়তো 4 ঘণ্টা 5 ঘণ্টামান তিয়াব লাগে, মই সিমানেই তিয়াইছোঁ। তাৰপিছত মই এই মিক্সি বাতিটোত মগু দাইলখিনি পিচি ল'ম। পিচা হৈ গ'ল মোৰ, এইখিনি বাতি এটাত ঢালি ল'লোঁ। এতিয়া মই এই জলকীয়া আৰু আদা এইখিনি মই পিচি ল'ম। ধনাটোতে পিচি লওঁ মই। এই আদা নহৰুখিনি মই থেতালি ল'লোঁ। পিচি লোৱাতকৈ থেতালি ল'লে বেছি ভাল হয় খাবলৈ। এতিয়া মই দিম গোটা ধনিয়া। এতিয়া মই দিম বেকিং পাউডাৰ আধা চামুচতকৈ অলপমান কম। এতিয়া মই আপোনাৰ সোৱাদ অনুসৰি নিমখটো দিব। মই আধা চামুচতকৈ অলপমান কম দিছোঁ আৰু অকণমান দি দিছোঁ। এতিয়া অলপমান মই কেঁচা মিঠাতেল ইয়াত দি দিম। কাঁহী এখনত মই তেল গৰম কৰিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত বেছি ভাজিব লৈছোঁ। বৰটো দিয়াৰ লগে লগে আপুনি বস্তুটো এনেকৈ চেপি দিব, যাতে বৰটো ধুনীয়া হৈ দেখিব। ধুনীয়াকৈ ফুলি গৈছে চব। ৰঙা হ'লেও বেয়া লাগে দেখিবলৈ। পাতল বাদামী কালাৰ কৰিব। যাতে দেখিবলৈও ভাল লাগে, খায়ো ভাল লাগে। এই এটা বৰা হৈ গৈছে। মই পানী ৰেডি কৰি থৈছোঁ। এই বৰাটো তেলৰ পৰা নমাই পানীত এনেকৈ জুবুৰাই দিব লাগে। কিনাৰত হৈ থকা বৰাটোৰ কিনাৰতে আৰু এটা বৰা এনেকৈ দি দিব পাৰে, তেতিয়া সময়ো কম লাগে আৰু তেলো কম লাগে। এনেকৈ গোটেইকেইটা বৰা বনাই লওঁ। মোৰ গোটেই বৰাখিনি হৈ গৈছে। এনেকৈ গোটেইখিনি বৰা পানীত থৈ দিব অলপ সময়, যাতে কোমল হৈ যায় বৰাখিনি। এতিয়া ভাজি ল'ম। কিয় ভাজিছোঁ আপোনালোকক জনাই আছোঁ বাৰু। গেছটো কম ফ্লেমত ৰাখি এইকেইটা জিৰাকেইটা ভাজি ল'ব। গোটা জিৰাকেইটা ভজা হৈ গৈছে। বেলনাডালে এনেকৈ খুব গুড়ি কৰিম। এনেকৈ গুড়ি কৰিলে কি হয়, অলপ অলপ গোটাও হৈ থাকে, অলপ অলপ গুড়িও হয়। দহিখিনি বনাবৰ কাৰণে প্ৰথমে মই 4 চামুচ দৈ লৈ লৈছোঁ। দৈখিনি অলপ ঘুটি লোৱাৰ পাছত অলপমান পানী মিক্স কৰিছোঁ। পানী মিক্স কৰিলে কি হয়, দৈটো অলপমান পাতলাও হয় আৰু মানে পানী আৰু দৈখিনি মিক্স হৈ যায়। ভালকৈ ঘুটিব, যাতে দৈবিলাক পানীৰ লগত মিক্স হৈ যায়।
মাৰিব লাগে। কাৰোবাৰ দৈবিলাক যদি বহুত টেঙা হয় তেতিয়া অলপমান চেনিও মিক্স কৰিব পাৰে। মোৰ দৈখিনি বেছি টেঙা নাছিল সেইকাৰণে অলপমান চেনি মিক্স কৰিছোঁ। মই কম পৰিমাণে দৈটো বনাইছোঁ আৰু মই আজিহে খাম। আপুনি কাজি খাবৰ কাৰণে ধুনীয়াকৈ এনেকৈ দৈটো বনাই ল'ব পাৰে আৰু বৰাখিনি অথগতে পানীত দেখুৱাৰ দৰে তেনেকৈ ফ্ৰিজত থৈ দিব পাৰে। এতিয়া মই নিমখ লৈছোঁ, অলপ জলকীয়া গুড়ি আৰু অলপ জিৰা গুড়ি দেই। এইটো মই ক'লা নিমখ অলপমান ইয়াতে মিক্স কৰি দিছোঁ। নিমখৰ সোৱাদটো মুখত লাগিব এনেকৈ দিলে। অলপ আগতে মই যে গোটা জিৰাটো ভাজিছিলোঁ, এই গোটা জিৰাটো মই এই দৈখিনিত দিবলৈ গুড়া কৰিছিলোঁ। এই কিছুমানে ৰেডিমেড জিৰা গুড়িটো দিয়ে, কিন্তু মই ফ্লেভাৰ্ছটো এই ভাজি পিনে যোনটো গোটা জিৰা গুড়ি কৰা হৈছে তাৰে মই ভাল পাওঁ আৰু খাবলৈও ভাল লাগে আৰু ধুনীয়া গোন্ধায়ো দহি বৰাটো। ৰেড চিলি অকণমান দি দিব। আপুনি দৈখিনি অকণমান টেষ্ট কৰি চাব নিমখটো হৈছে নে নাই। এতিয়া মই এই বৰাখিনি ধুনীয়াকৈ এনেকৈ চেপি দুখন হাতে একচুৱেলি চেপিব লাগে। মই কেমেৰাটো ধৰি থকাৰ কাৰণে এখন হাতেই চেপিছোঁ। বৰাটোত পানীটো থাকিব নালাগে। এনেকৈ আপুনি দি দিব। এনেকৈ কৰি তাতে বৰাটোত অলপো পানী নাথাকে। এয়া মই 4টা বৰা বনাইছোঁ। এতিয়া হৈ গ'ল। এইখিনি বৰা মই ফ্ৰিজত ধুনীয়াকৈ থৈ দিম। কাইলৈ আকৌ দৈটো বনাই আপুনি যেতিয়া মন যায় ধুনীয়াকৈ দৈটো বনাব আৰু বৰাটো দি খাব পাৰে। ক'লা নিমখ ছটিয়াই দিম। যোনে যেনেকৈ নিমখ খাই ভাল পায় সোৱাদ অনুসৰি নিজৰ জিভাৰ। এতিয়া মই অকণমান ৰেড চিলি পাউডাৰ দি দিম এনেকৈ। আৰু এতিয়া অকণমান গোটা জিৰা। ইমান মোৰ দহি বৰা ৰেডি। এয়া চাওক কি ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকে দহি বৰা বনাই খাই কেনেকুৱা পালে। কি ধুনীয়া লাগিছে চাওকচোন দহি বৰাখিনি। আপোনালোকে খাই মোক কমেণ্ট কৰিব দেই কেনেকুৱা পালে। লাইকো কৰিব। আজিলৈ আহোঁ। বাই বাই।